পোহৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এন্ধাৰ বিনাশ কৰি চৌপাশে উজ্বলাই তুলিবলৈ আকৌ আহিছে পোহৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ প্ৰাকখনত বজাৰ ভৰি পৰিছে বহুজাতিক কোম্পানীৰ অত্যাধুনিক ৰং বিৰঙৰ বৈদ্যুতিক লাইটেৰে। কিন্তু তাৰ বিপৰীতে গ্ৰাহকৰ সমাদৰ কম হোৱাত সি চিন্তিত ব্যৱসায়ীসকল। মাজত মাত্ৰ কেইটামান দিনহে বাকী পোহৰ উৎসৱ দীপাৱলীলৈ। দীপাৱলী বুলি ক'লেই আপোনাৰ মোৰ মনলৈ আহে এন্ধাৰৰ বিৰুদ্ধে পোহৰৰ যুঁজ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ আৰু বেয়াৰ বিৰুদ্ধে ভালক যিহেতুকে সাব্যস্ত কৰা হয়, গতিকে সেই দীপাৱলীলৈ সাজু হৈছে ভাৰতবাসী, সাজু হৈছে অসমবাসীও, লগতে সাজু হৈছে বৰপেটা ৰোডবাসীও, সমান্তৰালভাৱে সাজু হৈছে ব্যৱসায়ীসকল। পোহৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত বহুজাতিক কোম্পানীৰ বৈদ্যুতিক লাইটেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। ইয়াৰ ব্যতিক্ৰম নহয় বৰপেটা ৰোডো। চহৰখনৰ লগতে প্ৰায়বোৰ অঞ্চল বজাৰে বৈদ্যুতিক সামগ্ৰীৰে ভৰি পৰিছে। কিন্তু তাৰ বিপৰীতে ব্যৱসায়ীসকলে এতিয়া চিন্তিত হৈ পৰিছে এইসমূহ বৈদ্যুতিক লাইটৰ বাবে। দীপাৱলীলৈ বেছি দিন নাই, অথচ বিক্ৰী কৰিব পৰা নাই এইসমূহ ৰং বিৰঙৰ বৈদ্যুতিক লাইট। অত্যাধুনিক বিভিন্ন ৰকমৰ লাইট এইবাৰ বিক্ৰীৰ বাবে মুকলি কৰা হৈছে যদিও তাৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ সংখ্যা তেনেই কম। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে এইসকল ব্যৱসায়ী। চীনে প্ৰস্তুত কৰা বৈদ্যুতিক লাইট বৰ্জন কৰি এইবাৰ ভাৰতত প্ৰস্তুত হোৱা বৈদ্যুতিক লাইট বিক্ৰীৰ বাবে মুকলি কৰিছে যদিও গ্ৰাহক নাই কিনিবলৈ। প্ৰতিজন ব্যৱসায়ীয়ে এইবাৰ দীপাৱলীৰ বাবে 50,000ৰ পৰা 1.5 লক্ষাধিক টকাৰে ব্যৱসায় কৰিবলৈ লৈছে যদিও সেইসমূহ এতিয়ালৈ বিক্ৰী কৰিব পৰা নাই। ইয়াকে লৈ এতিয়া এইসকল ব্যৱসায়ী চিন্তিত হৈ পৰিছে। প্ৰতিটো বৈদ্যুতিক ৰং বিৰঙৰ লাইট 50 টকাৰ পৰা 900-1000 টকা পৰ্যন্ত উপলব্ধ বৰপেটা ৰোডৰ বজাৰত। হাজাৰ হাজাৰ বৈদ্যুতিক লাইট। আমাৰ তাতে এটা মানে নিত্য নতুন এটা হেৰি আহিছে, বেলেগ আৰু এইটো বস্তুটো দিবা বুলি হেৰি লাইট এটা চাকি, আৰু এই চাকিটো আপোনাৰ তেলো দিব নালাগে, কাৰেণ্টো নালাগে, এইটো অকল পানী দিলে এইটো জ্বলি উঠিব। এইটো পানী দিলোঁ, এইটো জ্বলি উঠিল। ইণ্ডিয়ান কলকাতাৰ পৰা অনা হৈছে। এইটো দাম আপোনাৰ 270 টকা, 12 পিছৰ দাম। 12 পিছৰ দাম 270 টকা। 7 লাখ টকা মাল অনা হৈছে। বেচা কিনা হৈছে, কালিৰ পৰা অপেনিং কৰিছোঁ, কালিও 10-12 হাজাৰ টাকা বিক্ৰী হৈছে, আজিও মোটামুটি 7,000 টকা অলৰেডি হৈছে। আমাৰ 50 টকাৰ পৰা মোটামুটি 800-900 টকালৈ হেৰি আছে, মাল আছে। বেচা কিনা ভাল। চাইনিজ বিচাৰি আহে আমাৰ তাতে, আমি চাইনিজ নাই আমাৰ তাতে ইণ্ডিয়ান মাল। চাইনিজটো বেয়া হৈ যায়, 1 বছৰে ইউজ হয় এইটো। আমাৰ এইটো 4-5 বছৰো যদি ইউজ কৰে একো নহ'ব। যিহেতু চাইনাৰ যিটো দাম, আমাৰ ইণ্ডিয়াতো আমি লাইট পাই আছোঁ, আমি চাইনাৰটো কি ইউজ কৰিম আমি। দাম যিমানে বেছি নহয়, কিন্তু আমি চাইনাৰ ৰেটতে আমি ইণ্ডিয়ান মালবিলাক পাই আছোঁ। এইবিলাক আগতে ইউজ কৰি আহিছে, কিন্তু এইটো ঠিক নহয় চাইনা মালটো ব্যৱহাৰ কৰা, বৰ্জন কৰিব লাগে চাইনা মালটো। সেইকাৰণে আমি এইবাৰ ইণ্ডিয়ান মালবিলাক আনিছোঁ বিক্ৰী। এনেই চাইনিজো বিচাৰি আহে আমাৰ তাতে, আমিতো চাইনিজ মাল নাই, আমাৰ ইণ্ডিয়ান মাল চব কলকাতাৰ পৰা অনা নতুন নতুন এইবাৰ ডিজাইনৰ মাল আহিছে আমাৰ। চাইনিজ বিক্ৰী নকৰোঁ আমি। ছাৰ আগৰ পৰা ব্যৱহাৰ কৰি আহিছে, দামটো অলপ ডিফাৰেঞ্চ হয়। এইটো চাইনিজ ল'লে 1 বছৰতেই শেষ হয়, আৰু আমাৰ মালটো যদি 3-4 বছৰৰ ঘৰত নেক্সট বাৰো ইউজ কৰিব পাৰিব, 3-4 বছৰ ইউজ কৰিব পাৰিব। এই মালটো 5-6 লাখ টকাৰ মাল অলৰেডি অনা হৈছে আৰু অৰ্ডাৰ দিয়া হৈছে। ইউনিক মাল আহিছে আমাৰ পানী এটা দিয়া আছে, এই দিয়া এটা আছে, এইটোত পানী দিলে পরে হেৰি হৈ যাব। চাৰি পানী দিলোঁ, এইটো চলি গ'ল, তেল নালাগে, এইটো পানীৰ দ্বাৰা হ'ব। আমি কলকাতাৰ পৰা আনিছোঁ, কলকাতাৰ পৰা সেইখিনি আমাৰ ভালে। কালিৰ পৰা অপেনিং কৰিছোঁ দোকান, কালিও মোটামুটি 8-9 হাজাৰ টকা বিক্ৰী হৈছে। আজিলৈকে মোটামুটি 7-8 হাজাৰ টকা অলৰেডি বিক্ৰী হ'ল। আমাৰ ইণ্ডিয়ান মাল, কলকাতাৰ পৰা অনা মাল, নতুন নতুন আইটেমৰ মাল আমাৰ। বিক্ৰী বাৰ্তা আগৰ পৰা এইবাৰ বহুত চেলটো শ্ল' হৈ আছে, আৰু মানুহৰ হাতত টকা পইচা নাই, কি লাইট জ্বলাব। আমিতো মাল আনি বহি আছোঁ, এটাতো বিক্ৰীয়ে নাই দেখোন। এই 1.5 লাখ মান আনিছিলোঁ, 1.5 লাখ টকাৰ মালৰ মাজত এতিয়ালৈকে 10,000 টকাও বিক্ৰী কৰিব পৰা নাই, এনে অৱস্থা। চাইনিজ মাল টোটাল বন্ধ আমার তাত, সব ইন্ডিয়ান, মেড ইন ইন্ডিয়া। চাইনিজের আইটেমর মাথায় নামার এগুলো বন্ধ করে দিচ্ছ আর
নালাগে আমার ইয়ার চাইনা মাইনা বস্তু নতুন একটা আইছে আমার তাতে এবার হাইগ্লো ব্রাইটনেস থাকা লাইট আহিছে যেটো আমার বৰপেটাত সব দোকানত নাপায় দিয়াটো পাই যাব 48 ঘণ্টামান চলিব এইটো পানী দিলে জ্বলিব এইটো 3টা ব্যাটারি থাকিব সেন্সার থাকিব ব্যাকআপ আপনার মোটামুটি 2-3 দিনমান চলাব পারব বেলেগ দিয়াবিলাক পোৱাত 3 ঘণ্টা 4 ঘণ্টাৰ পিছত বন্ধ হৈ যাব এগুলা মার্কেটত পাই যাব 120 টাকা 30 টাকাত আমারটো লবা লাগব 270 টাকা 300 টাকা চাকি তো লাগিবই অরিজিনাল বস্তু তো অরিজিনাল বস্তু ডুপ্লিকেট বস্তু তো পূজা নহয় না দোকানত যেটো চাকি এটো লাগিবই এটো শো এটো মানুহৰ ইমার্জেন্সি যায় চাকৰি কৰা মানুহ তাৰ সময় নাই এটো দি থৈ গুচি যাব কি আর দুটাই কিলো এটো তো কোনো আমার অ্যাকচুয়ালি তো এটো পূজাত তো না লাগে না পূজাত তো একদম অরিজিনাল যেটো চাকি এটোৱে লাগিব